হেল্ল' এভৰিৱান নমস্কাৰ আপোনালোক সকলোকে মোৰ আন এটি ভিডিঅ'তে স্বাগত জনাই দিছিলে বৰষুণ চৰষুণ দি আছে মই গৈ আছোঁ ঘৰলৈ বুলি কাৰণ আমাৰ ডাঙৰ এজন বৰজনাৰ পৰিয়ালৰে তেওঁলোকৰ ঘৰলৈ এইফালে খুৰা আগে মই পিছে এইফালে আহি পাই গ'লেই সকলোৱে শাক পাত কটাত লাগি আছে এইফালে বৰষুণ দিছে উপায় নাই তিৰপাল তৰি আছে দাদা বৰ্তাহঁতে এইফালে মোৰ ভাগত পৰিলে পাণখিনিতো আগে কাটি লওঁ ময়ো ঠিক আছে লৈ ল'লোঁ আৰু দেই পাণখিনি কাটোঁ বুলি এইফালে দেখিছেনে ভকতসকলে ধুনীয়াকৈ শৰাই সজাই লৈছে আৰু এইফালে জলকীয়া খুন্দি আছে আৰু মই জলকীয়া ঠাৰি চাৰি ছিঙিলেও অকণমান শাক পাত কাটিছোঁ বৰ নকটা নাই এইফালে দেখিছেনে শাক পাত থৈছে আৰু এইফালে শুকান পাত কৰিছে সেইফালে শাক কাটি হ'ল কীৰ্তনত বহি আছে এইফালে জলকীয়া ভাজিৰ কাৰণে আকৌ মই পচলা দিলোঁ মই বৰমা আৰু বৌ সেয়া দেখিছে নহয় মই পচলা দুডাল কাটিলোঁ তাৰ বৰমাই এডাল কাটি আছিলে তাৰপৰা মই আলুখিনি অকণ কৰি দিওঁ এয়া দেখিছেনে আলুখিনি কাটি লৈছোঁ আৰু সেই আলু চালু কাটি হৈ গ'লে ধুনীয়াকৈ মাহ প্ৰসাদ দিয়া হৈ গ'ল এইফালে সৰু সৰু ল'ৰাখিনিক মাহ প্ৰসাদ দিছে আৰু এইফালে মোৰ ভাগত দিছে মাহ প্ৰসাদ এইফালে দেখিছেনে ধুনীয়াকৈ বহি লৈছোঁ দেই খাওঁ বুলি এয়া দেখিছেনে ধুনীয়াকৈ সকলোকে বিলাই আছে এইফালে আৰু এইফালে মই মামী এইফালে মামী হয় দেই আমাৰ মামী কৈছোঁ কিনো কৰিছোঁ মই ধুনীয়াকৈ চাইছোঁ লাষ্টত ভাত এসাঁজ খাই আৰু যিহেতু পকা মানুহ আমি সাজো দিছিলে দেই সাজ বিৰাট মিঠা অকণমান ময়ো খাই দিলোঁ আৰু খাই চাওঁ বোলো কেনেকুৱা সেইফালে খাই বৈ পকালে পিনে মই ঘৰলৈ যাওঁ তামোল এখন পকাই দেই